কিন্তু এই যে 10,000 টকা আমি পালো, অলৰেডি আমাৰ ঘৰত 3টা সন্তান আছেই, বোলে ইয়াৰ মাজতে 4 নম্বৰ বাচ্চাটো হৈ গ'ল। মই সুধিলো কেনেকে হ'ল, বোলে আল্লাই দিলে, বোলে ভগৱানে দিলে। আল্লাই কাকো বাচ্চা নিদিয়ে, বাচ্চা হাজবেণ্ড আৰু ৱাইফৰ মিলামিচাতে হয়, আল্লাই কোনো ওপৰৰ পৰা নিদিয়ে। দিয়ে নেকি? সেইকাৰণে যিসকলে আল্লাহক দোষ দিব বা ভগৱানৰ কথা ক'ব, তেওঁলোকে নাপাব। 3টালৈকে ঠিক আছে নে 2টা ক'ব লাগে, মই 3টা কৈ দিছোঁ যে যি নহওক। কিন্তু 3টাৰ ওপৰত যদি আকৌ আমাৰ এই বছৰটোৰ ভিতৰত আকৌ বোলে আমাৰ ঘৰত বাচ্চা হ'ল, তেতিয়া বাচ্চাক চামনে ব্যৱসায় কৰিম? তেতিয়া আমি কম যে বাচ্চাৰ যিহেতু জন্ম হৈছে, বাচ্চাটোক ভালকৈ চোৱা চিতা কৰক, এতিয়া ব্যৱসায় কৰাৰ দৰকাৰ নাই, হয়নে নহয়? বাচ্চাটো জন্ম দিলেতো ঘৰত ভাল কৰি চাব লাগিব নহয়? আৰু 1 বছৰতো বাচ্চাক গাখীৰ খুৱাব লাগিব, যত্ন ল'ব লাগিব। সেইকাৰণে এই বছৰটোৰ মাজত আৰু এটা বাচ্চা হ'ব নালাগে আৰু আল্লাহক দোষ দিব নালাগে। ঠিক আছে? এইটো হ'ল মেইন কথা।